নমস্কাৰ সকলোকে। আজি ৰোল বনোৱা আপোনালোকক দেখুৱাৰ চেষ্টা কৰিম। প্ৰথমতে আপুনি ৰুটিখন বনাই ল'ব লাগিব আৰু আটাখিনি মাৰি থোৱা আটাখিনিৰ দ্বাৰা যিটো ৰুটি বনোৱা হয় সেই ৰুটিখন প্ৰথমে আপুনি বনাই ল'ব লাগিব। এনেকুৱাকৈ ডাঙৰকৈ বনাব লাগিব। যদি আপুনি ৰোলটো সৰুকৈ বনাব বিচাৰে তেতিয়াহ'লে সৰুকৈ দিলে হ'ব, আৰু যদি ডাঙৰকৈ বনাব বিচাৰে তেতিয়াহ'লে ডাঙৰকৈ আপুনি ৰুটিখন বনাই ল'ব লাগিব। এইখন আমি ৰুটি বুলিয়ে কওঁ। আৰু এই ৰুটিখন বনাই লোৱাৰ পিছত আপুনি সুন্দৰকৈ তেলত দিব লাগিব। ইয়াত এনেকুৱাকৈ গৰম কৰিব লাগিব, আৰু ইয়াত আপুনি ডিমা দিব পাৰে, যি দিয়ে আৰু আপুনি ডিমাই সাধাৰণতে দিয়ে। গতিকে ডিমাটো দিয়াৰ পিছত আৰু সেইখন আপুনি এনেকুৱাকৈ দিব লাগিব অলপ গৰম হোৱাৰ পিছত। তাৰপিছত ইয়াত ধুনীয়াকৈ পিঁয়াজ, আপুনি যদি মাংস দিয়ে মাংস দিব পাৰিব, আৰু তাৰপিছত এনেকুৱাকৈ গোল কৰি আপুনি পলিথিনত ভৰাই ল'ব পাৰিব। যিখন কাগজ আছে সেই কাগজখনত ভৰাই আপুনি পেকিং কৰি পঠাই দিব পাৰিব। আজিলৈ ইমানে, ধন্যবাদ।